আজি মই তোমালোকক আন এটা সাধু ক'ম। সেইটো হ'ল কুকুৰীকণাৰ সাধু। এখন গাঁৱত এজন মানুহৰ দুজনী ৰূপহী জীয়েক আছিল। ডাঙৰজনীৰ নাম ৰূপেশ্বৰী, সৰুজনীৰ নাম গুণেশ্বৰী। ৰূপেশ্বৰীক বিয়া দিবৰ হ'লত বাপেকে তাৰ গাঁৱত অনেক প্ৰবন্ধ কৰি দৰা বিচাৰিবলৈ ধৰিলে, কিন্তু ছোৱালীযোৰৰ দৰা বিচাৰি নাপালে। সেই দেখি দূৰৰ গাঁৱত দৰা বিচাৰিবলৈ বুলি বাপেক ওলাল। এনেতে ৰূপেশ্বৰীৰ মাকে গিৰিয়েকক ক'লে, তুমি দূৰলৈ দৰা বিচাৰি নাযাব, দূৰত মই ছোৱালী বিয়া নিদিওঁ। ওচৰতে বিয়া দিলে মই সততে ছোৱালীজনী দেখি থাকিবলৈ পাম, দূৰত দিলে সেইটো কেনেকৈ হ'ব? গিৰিয়েকে ঘৈণীয়েকৰ কথা এৰাব নোৱাৰি অগত্যা ওচৰৰে ডেকা ল'ৰা এটাৰ সৈতে জীয়েক ৰূপেশ্বৰীক বিয়া দিলে। ৰূপেশ্বৰীৰ গিৰিয়েক কুকুৰীকণা আছিল, কিন্তু সেই কথা সি লুকুৱাই ৰাখিছিল। সেই দেখি গাঁৱৰ আন মানুহে আৰু তাৰ শাহুৱেক শহুৰেকে সেইটো নাজানিছিল। জোৱায়েকে শহুৰেকৰ গৰু এটা খুজি আনি দিনচেৰেক খাল বাইছিল। এদিন শহুৰেকে জোৱায়েকক গৰুটো উভতাই খুজি পঠিয়ালে। সেইদিনা দৈব্যাত গৰুটো ঘৰলৈ উভতি অহাত সন্ধ্যা লাগিছিল। কুকুৰীকণা জোৱায়েকে মুস্কিলত পৰিল। কেনেকৈ সি গৰুটো নি শহুৰেকৰ ঘৰত দিয়েগৈ। সি ভালেখিনিৰ পৰা ভাবি চিন্তি থিৰ কৰিলে যে গৰুটো শহুৰৰ ঘৰ মোৱাকৈ এৰি দি তাৰ নেজত ধৰি মই গৈ থাকোঁ, তেনেহ'লে সি নিশ্চয় তাৰ চিনাকি ঘৰ ওলাবগৈ। সি তেনে কৰিলত গৰুটো গৈ তাৰ আগৰ গোহালিত সোমালগৈ আৰু সিও তাৰ নেজত ধৰি গৈ সেইখিনি পালেগৈ। এনেতে শহুৰেকে জোৱায়েকক দেখা পাই সুধিলে, সেইটি জোৱাই নে? আপুনি গৰুটো খুজি পঠিয়াইছিল নেকি? আমি গোহালিত বান্ধিছোহি। ইয়াৰ পিছতো জোৱায়েক ওলাই নহা দেখি শহুৰেকে মাত লগালে, ওলাই আহা, তাত কি কৰিছা? হাত ভৰি ধুই বহি মেলি এমুঠি ভাতকে খোৱাহি, নোখোৱাকৈ নেযাবা। এৰা, আপোনালোকৰ গোহালিত গৰু কেইটা আছে তাকে লিখিহে চাইছো এতিয়া। এই কিনো গৰু লিখিবা, টিকটিপো মেমেৰা চেৰেলা গৰু গোচৰেকে আছে, লাগেইটা আৰু বেলি চবকাত পৰি মৰি সজি ঢুকাইছে। সেই বুলি কৈ ভিতৰত সোমাই গৈ জীয়েক গুণেশ্বৰীক ক'লে, আই, ঘটি এটাত পানী এঘটি লৈ যা, ভিনীহিয়েৰক মাতি আনি ভৰি ধুবলৈ পানী দি বহুৱাগৈ। সিফালে জোৱায়েকে গোহালিৰ পৰা ওলাই ঘৰলৈ উভতি যাবলৈ বাট খেপিয়াই ফুৰিছিল। এনেতে খুলখালীয়েকে মাত লগালে, ভিনীদেউ, আহা ভৰি ধোৱাহি, পানী আনিছো। ভিনীয়েকে খুলখালীয়েকৰ মাত শুনি উত্তৰ দিলে, আইটি নে? আহা মোক আদৰি নিয়াহি, নহ'লে মই এনেয়ে নাযাওঁ। মোৰ নিচিনা ভিনীহিটো ক'ত পাইছিলা? এই কথা শুনি সৰল মনৰ গুণেশ্বৰীয়ে ভিনীহিয়েকৰ হাতত ধৰি কাবৌ কোকালি কৰি লৈ গৈ ভৰি ধুবলৈ ভিনীহিয়েকক পানী ঘটি আগবঢ়াই দিলে। এনেতে ভিনীহিয়েকে মাত লগালে, তুমি মোৰ ভৰি ধুই দিয়া, আজি ভালেমান দিনৰ মূৰত আহিছো, তোমালোকে দেখিছো মোক সমূলি মৰম নকৰা। গুণেশ্বৰীয়ে এই কথা শুনি ভিনীহিয়েকক ধেমালি কৰিছে বুলি ভাবি ভিনীহিয়েকৰ ভৰি ধুৱাই দি হাতত ধৰি নি বহিবলৈ ধৰা পাৰি দি বহা বুলি তাতে বহুৱাই দিলে। এইদৰে জোৱায়েকে কিছুপৰ বহি থকাৰ পিছত ভাত খাবৰ হ'ল। শহুৰেক ভাত খাবলৈ বহিল। শাহুৱেকে জোৱায়েকলৈ ভাত বাঢ়ি দি বহি আছে। জোৱায়েকক ভাত খাবলৈ মাতিছে, কিন্তু সি উঠি নাহে। বৰকৈ মাতিলত জোৱায়েকে উত্তৰ দিলে, আজি মোৰ বৰ ভাগৰ লাগিছে, উঠিব নোৱাৰো। আপোনালোকৰ মোলৈ মৰম আছে যদি ইয়াতে ভাত দিয়ক। জোৱায়েকৰ উত্তৰ শুনি শাহুৱেকে ভাত আনি দিলেহি। ভাত দিয়া হ'ল, কিন্তু সি খাবলৈ নাপাই নাখায় ৰৈ আছে। সেই দেখি গুণেশ্বৰীয়ে মাত লগালে, খোৱা ভিনীহিদেউ, খোৱা। তুমি ভাতত মোৰ হাতখন লগাই দিলেহে খাম, নহ'লে নাখাওঁ। কাৰণ তুমিনো আৰু কিমান দিন বাপেৰৰ ঘৰত থাকিবা, অলপ দিনৰ মূৰতে গুচিয়ে যাবা। এটাকে এইকেইদিনতে তোমাৰ হতুৱাই বন্ধ কৰাই লওঁ, তেহে মোলৈ মনত থাকে যদি। অলপ পৰৰ পিছতে শাহুৱেকে ওলাই আহি দেখিলে যে জোৱায়েকক ক'লে, তুমি জানো দেখা নাই, তোমাৰ পাততে এফালে মেকুৰীজনীয়ে ভাত খাব লাগিছে, কি নিদিয়াকে লৈ। আই, খাওক দিয়ক, অকল মানুহে খালেই হয়নে, আন জীৱ জন্তুও খাব লাগে। মেকুৰীয়েও খাওক, ময়ো খাওঁ, সকলোৱে লাগি ভাগি খাই শেষ কৰোঁ হওক। শাহুৱেকে চু চু কৰি মেকুৰীজনীক খেদাই দি মেকুৰীজনীক আকৌ আহিলে খেদাই দিবলৈ বুলি জোৱায়েকৰ হাতত দোখৰা খৰি এডাল দি ভিতৰলৈ সোমাই গ'ল। ভিতৰৰ পৰা আকৌ শাহুৱেকে ভজা মাছ আৰু চৰচৰীয়া আনি জোৱায়েকৰ পাতত দিওঁতে জোৱায়েকে ভাবিলে যে আকৌ মেকুৰীজনীয়েহে ভাত খাইছেহি। ইয়াকে ভাবি সি কাঠৰ খৰিডালেৰে শাহুৱেকৰ হাতত মাৰ মাৰি দিলে। মাৰ খাই শাহুৱেক বহি পৰিল। উহ উহ কৈ শাহুৱেকে মাত লগালে, ভাল কৰিলা বোপা, তুমি মোৰ হাততে মাৰ মাৰি দিলা। তেতিয়া জোৱায়েকে কি সৰ্বনশীয়া কাম কৰিলোঁ বুলি জানি শাহুৱেকৰ ভৰিত ধৰি ক'লে, আই, ভাত খাওঁতে খাওঁতে মোৰ টোপনি আহিছিল। মই সামাজিক দেখিছিলো সেই মেকুৰীজনীয়ে আকৌ মোৰ পাতত ভাত খাইছিল বুলি। সেই দেখি মেকুৰী বুলিহে মই মাৰ মাৰি দিলো। আই, মই আপোনাৰ দুটি ভৰিত ধৰি কাবৌকৈ মাতিছো, মোক ক্ষমা কৰক, আৰু এই কথা কাকো নকব। শাহুৱেকে এই কথা শুনি জোৱায়েকক
ক্ষমা কৰি বেজাৰ নকৰিবলৈ কৈ ভিতৰলৈ গ'লতে জোৱায়েকে ভাতৰ পাতৰ পৰা উঠি খেপিয়াই বাহিৰলৈ আহি হাত মুখ ধুলে। আৰু এই ঘটনাৰ পিছত সি আৰু লাজত ভিতৰলৈ যাবলৈ মন নকৰি কাকো মাত নলগোৱাকৈ কচুৱনিত সোমালগৈ। কচুৱনিত সোমাই সি ভাবিলে, এইখন ডাঙৰ হাবি, ৰাতি ইয়াৰ পৰা ওলাই ভাত বিচাৰি গৈ ঘৰ পোৱাটো মোৰ পক্ষে অসাধ্য। এতেকে আজি ৰাতিটোলৈ ইয়াতে মনে মনে সোমাই থাকি ৰাতিপুৱালৈ কোনেও নেদেখাকৈ ঘৰলৈ যামগৈ। ইয়াকে ভাবি সি নিশ্চিন্ত মনে তাতে বহি থাকিল। ইফালে শাহুৱেক শহুৰেকে জোৱায়েকক নেদেখি সি ঘৰলৈ গুচি গ'ল ভাবি মনে মনে থাকিল। ইয়াৰ অলপ পিছতে শাহুৱেকে জোৱায়েকৰ চুৱা ধুই চৰিয়াৰ চুৱা পানীবোৰ বাহিৰলৈ ওলাই আহি কচুৱনিৰ মাজলৈ মাৰি পঠিয়ালে। চৰিয়াৰ পানীবোৰ দীঘল দীঘল কচুৰ পাতত পৰি তাৰ পৰা ছিটিকি গৈ জোৱায়েকৰ গা মূৰ তিয়াই পেলালে। এইদৰে গাত পানী পৰিলত জোৱায়েকে ভাবিলে বৰষুণহে দিছে। তাকে ভাবি সি মাত লগালে, হে মেঘ দেৱতা, কুকুৰীকণাৰ প্ৰতি প্ৰসন্ন হোৱা আৰু বৰষুণ নিদিবা। আজি যিবোৰ দুখ পাইছো সেইবোৰে আঁকিছে, আৰু দুৰ্ভোগে দুখ নিদিবা। জোৱায়েকৰ মাত শুনি শাহুৱেকে লৰালৰিকৈ চাকিটো বাহিৰলৈ উলিয়াই আনি দেখে জোৱায়েক কচুৱনিৰ মাজত জুৰুলি জুপুৰি হৈ বহি আছে। তেতিয়া শাহুৱেকে জোৱায়েকক কুকুৰীকণা বুলি বুজিব পাৰি গিৰিয়েক আৰু জীয়েকক মাতি আনি সকলো কথা কৈ জোৱায়েকক তাৰ পৰা ধৰি মেলি আনি গা পা ধুৱাই শুকান চুৰিয়া পিন্ধাই পাটিত শুৱাই থৈ দিলে।